ঢুলীয়া চুলীয়া পত্নী নাই হয় নেকি বঢ়িয়া বঢ়িয়া শংকৰী আছে নামো দি দিছে প্ৰথম দি মাতি হ'ব আৰু ঘৰত গৈ কিবা কিবি নালিচ দিব মোৰ কি নালিচ দিব ঘৰত গৈ নাচ পাইছে আমাৰ এজনী নাচনী আমাৰ লগত গৈছে কেনেকুৱা অভিজ্ঞতা কেনেকুৱা ভাল লাগিলে এতিয়া বহুত মিছ কৰি হয় এইকেইদিন কাটিলে অলপমান ফূৰ্তি চুৰ্তি হৈছে আৰু যে কৈ আছোঁ মোৰ লগত বল এইফালে ক'লে নাই যদি যোৱা ঘৰত মাক ক'ব পাৰিম যে বোৱাৰী লৈ গৈ আছোঁ থাকিলে ন দিগদাৰী হয় স্পেচিয়েল বস্তু এই ইমান টাইট নকৰিবা এইটো আৰু এইফালে আছে বেষ্ট বেছি হৈ গ'ল লাহে 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 নাই ভিতৰত নহওক বাইদেউ চৰি এই আমাৰ লাজুকীয়া বাইদেউৰ কাষত আহিছোঁ লাজ কৰি আছে लास्ट प्राइस है समझ रहे हो ना তাৰপিছত এইফালে ঘূৰি ঘূৰি কওকচোন বাইদেউ কেনেকুৱা লাগি আছে আৰু ল'ৰা চাবানে নাই ঢুলীয়া চাবা Oh my God! এইফালে নেটৱৰ্ক মিলাইছে কোনোবা ফালে ছোৱালী এইটো উদিত দা ছোৱালী এইটো উদিত দা ভাইটি হোৱা নেকি নেটৱৰ্কত মিলাইছে এই যে গামচা মেৰাই আছে যে এইফালে কিবা ক'বা Please subscribe my channel. নামটো কৈ দিয়া চেনেলটো মই চন্দ্ৰমুখী দিছে কি হ'ল কি আছে এটা আমাৰ উদিত দাই ক'ব মোক এটা টাইটেল দিছে ফাৰ্ষ্ট টাইম লাইফত মই বোলে চেনিৰাম ধন্যবাদ বহুত অশেষ ধন্যবাদ এইটো নাম গাই দিয়া মিঠা কথা তাৰপিছত আমাৰ মেইন চেনিৰাম কোন জানে এইজন হা মেইন চেনিৰাম কোন চেনিৰাম যদি মোক ভাবিছে ভাবিব পাৰে কিন্তু মই নহয় মোৰ অনেষ্টলি মই কৈছোঁ মোৰ দিলেদি কৈছোঁ মই নহয় এইকাৰণে ক'ব নোৱাৰে কাৰোবাৰ লগত চিনি খাইছোঁ নিমখ খাইছা এনে ফাল্টু দেখাই লওঁ मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ हरामी हो
নাই